Hey, welcome back guys. So আজিৰ এই টেক শোটোলে আপোনাক স্বাগতম। টেক শো মিন্স কি টেকনলজি দুনিয়াত আজিৰ দিনটোত কি আপডেটছ হৈছে তাৰ বিষয়ে মই সহজকৈ অসমীয়া ভাষাত আপোনালোকৰ বাবে লৈ আহো আৰু যাক আমি সহজকৈ টেক শো বুলি কওঁ। তো চাই থাকক ভিডিওটো শেষলৈকে কিছুমান ভাল আপডেটছ মই কভাৰ কৰিবলৈ ট্ৰাই কৰিছো। তো আজি মোৰ ফাৰ্ষ্ট আপডেট আহিছে ইউটিউবৰ ফালৰ পৰা। তো বৰ্তমান আপোনালোকে ইউটিউবত মেথছ মানে চাব পাৰিব। কি মেথছ? বেছবলৰ মেথছ চাব পাৰিব আৰু বেছবলৰ মেথছ 13 খন মেজৰ লিগ আনিব বেছবলৰ। তো ইয়াতে আহি আছে সোনকালে আপোনালোকক কেতিয়া আহিব মই জনাই দিম মোৰ এই টেক শোতে। তো গ্লোবালি আহিব US ৰ পৰা আহিব কানাডাৰ ফালৰ পৰা আহিব তো বহুত ঠাইৰ পৰা এনেকুৱা ঠাইৰ পৰা আহিব তো আপোনালোকে যদি ষ্ট্ৰীমিং চাব বিচাৰে মানে লাইভ মেথ চাব বিচাৰে তেতিয়াহলে আপোনালোকে বৰ্তমান মানে কি আৰু কেইদিনমান পিছৰ পৰা আপোনালোকে ডাইৰেক্টলি ইউটিউবত চাব পাৰিব মানে ইউটিউবৰ ইটো কাম চলি আছে তো বাস এইখিনি তো নেক্সট আপডেট আহিছে Nokia 80 কো আৰু Nokia 6.1 প্লাছৰ ফালৰ পৰা তো Nokia 6.1 প্লাছ আৰু Nokia 0 কো বৰ্তমান এপ্ৰিলৰ এন্ড্ৰইড সিকিউৰিটি পেটচ আপডেট পাই গৈছে তো আপোনালোকে যদি ইউজ কৰি আছে এই দুটা স্মাৰ্টফোন তেতিয়াহলে চেক কৰি লব আপোনালোকৰ সিকিউৰিটি পেটচ লেভেল এপ্ৰিলৰ হয় নে নহয়। তো নেক্সট আপডেট আহিছে Realme ফাৰ্স্ট এনিভাৰ্সাৰী সেলৰ ফালৰ পৰা তো আপোনালোকে গম পায় যে Realme এটা বৰ্তমান লাইক হাইপ চলি আছে মোবাইলটোৰ স্মাৰ্টফোনটোৰ তো Realme 1 ইয়াৰ কমপ্লিট হোৱাৰ কাৰণে ফাৰ্স্ট এনিভাৰ্সাৰী সেল আহি আছে যত Realme 2 Pro Realme U1 ত আপোনালোকে কিছুমান ডিসকাউন্টস পাই যাব অহা কাইলেৰে পৰা মানে মে 2 ৰ পৰা ষ্টাৰ্ট হ'ব Realme সেল ফাৰ্স্ট এনিভাৰ্সাৰী সেল তো ইয়াতে আপোনালোকৰ কাৰণে কি আছে ₹1 ত আপোনালোকে এটা Realme 3 Pro পাই যাব মানে 1 টকাটো আপোনালোকে পাই যাব যদি আপোনালোকৰ ভাগ্য আছে। তো নেক্সট আহিছে 1 কৰলৰ গিফট ইয়াতে কি কৰিব লাগিব 1 কৰলৰ গিফটৰ কাৰণে এটা হিয়তৰ পোষ্ট আছে সেই পোষ্টটো আপোনালোকে শেয়াৰ কৰিব লাগিব মানে ইনভাইট কৰিব লাগিব আপোনাৰ ফ্ৰেণ্ডছ কিছুমানক আৰু আপুনি যদি অলপমান লাকি হয় তেতিয়াহলে 1 কৰলৰ কিছুমান পইচা পাব পাৰে আপুনি তো জাস্ট এইখিনি কম যে শেয়াৰ কৰক। তো Realme আপোনালোকে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিলে আপোনালোকে পোষ্টটো পাই যাব আৰু তাত আপোনালোকে দেখা পাই যাব। তো নেক্সট কো ইয়াতে আপোনালোকক আৰু এনিভাৰ্সাৰী হিচাপত হিয়তৰ ফালৰ পৰা 10টা ফ্ৰী Realme 3 Pro দি আছে যত আপোনালোকে থাম্বনেইলত দেখা পাইছিলে যে 10টা ফ্ৰী Realme 3 Pro তো ইয়াতে 10টা ফ্ৰী Realme 3 Pro দি আছে তো হাকাইলে একবাৰ চেক কৰি চাব যদি আপোনাৰ লাগ ভাল থাকে অবিয়াসলি আপুনি এটা ফ্ৰীলি স্মাৰ্টফোনো পাব পাৰে ইন্টাৰনেটৰ পৰা বাই কৰিব খুজতে মানে কিনিব খুজতে। তো নেক্সট আহি আছে নেক্সট মানে কি আৰু এনিভাৰ্সাৰী সেলৰে কথা কৈ দিও মই Realme কথাই যদি আপোনালোকে আৰু ওয়েবসাইটত যাওতে যদি আপুনি পারচেজ কৰে কিবা স্মার্টফোন যদি আপোনাৰ একদম লাগ নাই মানে একো নাপালে 1 কৰল টকাও নাপালে আপুনি Realme 3 Pro মোবাইল এটাও নাপালে নেক্সট আৰু আপোনালোকৰ কাৰণে এটা আছে মোবিকুইকৰ পৰা যদি মানে মোবিকুইক এটা ওয়ালেট আছে মোবিকুইক ওয়ালেটৰ পৰা যদি আপুনি পেমেন্টস কৰে তেতিয়াহলে আপুনি যিমানে হওক তাৰে 15% আপুনি ডিসকাউন্ট পাই যাব ঠিক আছে। তো বাস এইখিনিয়ে নেক্সট আপডেটত আহো নেক্সট আপডেট আহিছে OnePlus ৰ ফালৰ পৰা তো OnePlus ৰ বুলেটছৰ ওয়্যাৰলেছ টু হেডফোন ওয়ার্প চাৰ্জাৰ আৰু কাৰ চাৰ্জাৰ কিছুমান লাইক লিকড হৈ গৈছিল পিকচাৰখন দেখাই দিম মই বৰ্তমান আপোনালোকক একো ক'ব নোৱাৰো যে কেতিয়া মাৰ্কেটত আহিব বা কেতিয়া মাৰ্কেটত ওলাব বা দাম কিমান হ'ব বাট মই এতিয়া একো ক'ব নোৱাৰো তো আপোনালোকক মই জনাই দিম কেতিয়া মাৰ্কেটত আহি পায় আৰু মাৰ্কেটত আহাৰ আগতে মই মোৰ এই ভিডিঅ'ত জনাই দিম আপোনালোকক। তো নেক্সট আপডেট নহয় ইয়াৰ নেক্সট আপডেট নহয় মই মোৰ ফালৰ পৰা কৈ দিও আপোনালোকক মই আগৰ ভিডিঅ'তে কৈছিলো যেতিয়া টিকটক অফিচিয়ালি বেন কৰিছিল অফিচিয়ালি মানে কি প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰৰ পৰা বেন কৰিছিল তো মই আপোনালোকক সিদিনাখনো কৈছিলো তাৰ পিছতো কৈছিলো যে প্লে ষ্ট'ৰৰ পৰা বেন কৰিলেও কি হ'ব কেইদিনমান পিছত প্লে ষ্ট'ৰত অবিয়াসলি আহি যাব আৰু বহুত এনেকুৱা ইউটিউবাৰে বনাইছিল যে ঠিকে আছে চাইনিজ কোম্পানী বেন হৈছে ভালে কথা ইণ্ডিয়াত অবিয়াসলি বেন হ'ব লাগে বা এনেকুৱা এপছ এনেকুৱা হ'ব লাগে বা এনেকুৱা ফালতু প্লেটফৰ্ম বন্ধ হ'ব লাগে। তো মই তো বৰ্তমান আপোনালোকক তেতিয়াও কৈছিলো যে অবিয়াসলি টিকটক বেক আহি যাব আৰু এতিয়া বেক আহি গৈছে আজিৰ আপডেট নহয় যোৱাকালি মানে বা পৰহি মানে আপডেট আহি গৈছিলে যে টিকটক বেক হৈ গৈছে আৰু মই আপোনালোকক যদি এখন পাৰো স্ক্ৰিনশ্বট দি দিম আপডেটত ধৰা নাই মই এইটো আপোনালোকক মোৰ নিজৰ ফালৰ পৰা কৈ দিছো যে টিকটকটো বেক আহি গৈছে আৰু যিবিলাকে ইউজ কৰা আপোনালোকৰ বাবে একদম সুখবৰ মানে গুড নিউজ। তো নেক্সট আহি আছে ফেসবুকৰ ফালৰ পৰা তো ফেসবুক মেসেঞ্জাৰ তো যিবিলাকে iOS ডিভাইস ইউজ কৰি আছে মানে এপল মোবাইল ইউজ কৰি আছে বা এপল স্মাৰ্টফোন ইউজ কৰি আছে তো সেইবিলাকৰ কাৰণে এটা গুড নিউজ আহিছে যে যদি আপোনালোকে iOS ডিভাইসত ফেসবুক মেসেঞ্জাৰ ইনষ্টল কৰিছিল তো ইয়াৰে মিনিমাম MB আছিল 127 মান MB আছিল ঠিক আছে। তো ইয়াত হিয়তে আপডেটত কৈছে যে হিয়তে ইটো ৰিডিউস কৰি কিনে 30 MB মানলৈকে এপটো কৰিব ট্ৰাই কৰিব আৰু লগতে এপটোৰ এটা নতুন আপডেট আছে যোনটো আপডেটত মানে হিয়তে আপোনালোকে যদি এপটো টাচ কৰে ঠিক আছে এপটো টাচ কৰাৰ 1.3 সেকেন্ড পিছতে এপটো লঞ্চ হৈ যাব মানে ষ্টাৰ্ট হৈ যাব সেইটো এটা আপডেট আছে ফেসবুকৰ ফালৰ পৰা আৰু যিমান পাৰে বেটাৰ কৰিবলৈ ট্ৰাই কৰিব। তো আপোনালোকক মই কেইখনমান স্ক্ৰিনশ্বট দি দিম ফেসবুকৰ ফালৰ পৰা ৰিভিল কৰা তো আপোনালোকে চাই ল'ব এবাৰ। তো নেক্সট আৰু আজি লাষ্ট আপডেট আহি আছে এনাৰ্জাইজাৰ P18K পপ নামৰ মোবাইলটোৰ ফালৰ পৰা তো এনাৰ্জাইজাৰ অলপ নামটো বেলেগ যেন লাগে এনাৰ্জি থাকা যেন লাগে তো বাৰু যি কি নহওক এনাৰ্জাইজাৰ P18K পপ নামৰ স্মাৰ্টফোনটো হিয়তে ট্ৰাই কৰিছিলে 18000 mAh বেটাৰী তো কিমান এটলিষ্ট 2 days 3 days মান তো চলি যাব টেনচন নাই চাৰ্জ কৰিলে আগৰ নিচিনা নকিয়াৰ নিচিনা হৈ যাব। তো বাৰু হিয়তে ফান্ড ৰেজিং কৰিছিলে কিমান কৰিছিলে হিয়তে টাৰ্গেট কৰিছিলে 1.2 মিলিয়নৰ
টাৰ্গেট লাইক কোনোবাই আহক আমাক ফাণ্ড ৰেইজ কৰক আৰু যাতে আমি মোবাইলটো আৰু এটা নেক্সট লেভেল ওপৰত লৈ যাব পাৰোঁ তো ইয়াতে সিহঁতৰ ভুল হৈ গ'ল ভুল নহয় মানে কি লাইক আমাৰ ইণ্ডিয়ান মাৰ্কেটছৰ বা যিকোনো গ্ল'বেলি মাৰ্কেটছৰ হ'লে অলপমান যদি বিশ্বাসটো আনিব লাগে তেতিয়া টাইম লাগে আৰু এইটো নতুন স্মাৰ্টফোন ইমান বিশ্বাস আনিব পৰা নাই তো এনেকৈ সিহঁতৰ তাতে মাত্ৰ $15,000 মানে কি 11জন নে কিমানজনে মানে ডনেট কৰিছিলে তো সিহঁতে $15,000 মাত্ৰ ফাণ্ড ৰেইজ কৰিব পাৰিছে আৰু য'ত টাৰ্গেট আছিল 1.2 মিলিয়নছৰ এটা কথা কম মই যেনেকৈ আমাৰ ইণ্ডিয়াত বৰ্তমান যদি স্মাৰ্টফোনৰ ভিতৰত আপোনালোকে যিকোনো মানুহক মানে কি যোনে চাউমি নচলায়ো তাক যদি আপুনি সোধে যে বেষ্ট স্মাৰ্টফোন কি তো চাউমিৰ নাম লৈ ল'ব যেনেকৈ চাউমিয়ে সেইখিনি বিশ্বাস দিছে মানুহখিনিক তো ঠিক তেনেদৰে যিকোনো স্মাৰ্টফোন এটা নতুন আহোঁতে অলপমান মাৰ্কেট ল'বলৈ টাইম লাগিব বা যিখিনি টাইম লাগে সেইখিনিত মানুহক বিশ্বাসো দিব লাগিব আৰু কম দামত পাৰিলে দিব লাগিব কাৰণ আমাৰ ইণ্ডিয়াৰ মানুহখিনিতো ইমান বেষ্ট যে যিমান পাৰে বেষ্ট মোবাইলবিলাক কম দামত লাগে তো এইটো অৰ্থাৎ যদি বিশ্বাস দিব পাৰে অবিয়াছলি ফাণ্ড ৰেইজিং 1.2 মিলিয়ন কিয় 2 মিলিয়নৰ পাব তো বাছ এইটো কথাই আজিৰ এই ভিডিঅ'টোত বাছ মই এইখিনি কথাই ক'লোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱী আৰু ফেমিলিৰ সৈতে শ্বেয়াৰ কৰিব লগতে নীলমনিক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ ভাল লাগে এনেকুৱা টেকন'লজি ৰিলেটেড ভাল ভাল ভিডিঅ' চাবৰ মন যায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে ঘণ্টিৰ আইকনটোতো ক্লিক কৰি দিব আৰু যিবিলাকে মোক এতিয়াও ইনষ্টাগ্ৰামত ফ'ল' কৰি লোৱা নাই ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰামৰ হেণ্ডেল আইডি হৈছে @nilomnikofficial তো যাব ইয়াৰ ফ'ল' কৰি ল'ব মই কেতিয়াবা ভাল ভাল আপডেটছ কিছুমান দি থাকোঁ আৰু আজিৰ এই ভিডিঅ'টোত বাছ এইখিনি অহাকালি আমি লগ পাম ঠিক তেতিয়ালৈকে পিছ আপ অ'কে বাই